সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। এয়া দেখিছেনে, মই কাপোৰ কাটি আছোঁ শালত। প্ৰথমযোৰ কাপোৰ কাটিছোঁহে আজি, তাকে বোলো আপোনালোকৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰোঁ। যদি ভাল পায় ভিডিঅ'টি শেষলৈকে চাব। জানিবলগীয়া বা শিকিবলগীয়া বুলি ভিডিঅ'টিত একো নাপায় দেই, মই এতিয়াই কৈ দিছোঁ। যদি চাই ভাল পায় কিবা এটা, তেনেহ'লে ভিডিঅ'টি চাব আপোনালোকে। আৰু দেখিছেনে, এয়া মই বগাই বৈছিলোঁ কাপোৰযোৰ। কেনেকুৱা লাগিছে আপোনালোকক দেখুৱাম বাৰু। দৈনন্দিন জীৱনত ঘৰুৱা কামখিনিৰ বাদেই যদি আমি মাইকী মানুহখিনিয়ে নিজাকৈ কিবা এটা কৰিব পাৰোঁ, তেনেহ'লে যিকোনো কাম নিজাকৈ কিবা এটা কৰিব পাৰোঁ, তেনেহ'লে নিজৰ কাৰণে কিমান ভাল, নহয়নে বাৰু। আজিৰ দিনত সময় উলিয়াই যিকোনো কাম এটা নিজাকৈ কৰিব লাগে। ঘৰুৱা কামখিনিতো থাকেই বাৰু, সেইখিনিৰ উপৰিও কৰিবলৈ চেষ্টা কৰিব লাগে পাৰিলে, মন দেহা যদি সকলো ভালে থাকে। তাকে ময়ো কিনো কৰিম বুলি এয়া কাপোৰকে লগাইছিলোঁ। আজি বৰ্তমান এযোৰ কাটিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। এইখন মেখেলা, চাদৰখন এইখন ওপৰতে ৰাখি দিছোঁ। আপোনালোকক মই ভালকৈ দেখুৱাম বাৰু, ৰ'ব দেই। ঘৰুৱা কাম বুলি যদি মই থাকিলোহেঁতেন আজি, তেনেহ'লে মই এই কাপোৰযোৰ মোৰ নহ'লহেঁতেন। সেয়েহে কৈছোঁ, ঘৰুৱা কাম সদায় থাকিব, তাৰ উপৰিও নিজাকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া ডাঙৰ ধুনীয়াকৈ মেলি দিওঁগৈ অকণমান ৰ'দত। ভালকৈ আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ দেখুৱাবলৈ অকণমান মোৰ অসুবিধা হৈছে। এইযোৰ চাওক, ৰ'দত মেলি দিলোঁহি। কেনেকুৱা লাগিছে ক'ব দেই। বগা কাপোৰ যে এনেকৈ কেচ দিলে ভাল লাগে, মই এনেকৈয়ে দি দিলোঁ চিম্পুলকৈ। ফুল বচা নাই যিহেতু দেৰিও লাগিব, সেইবাবে এইবিলাক খুব সোনকালে হয়। ভিডিঅ'টি যিহেতু মই বাহিৰত কৰিছোঁ, সেইবাবে হাঁহ কুকুৰা মাত অলপ বেছিয়ে শুনিব। আমি যিহেতু গাঁৱলীয়া পৰিৱেশৰ মানুহ, সেইবাবে ক'লোঁ কথাটো। আৰু আজি ভিডিঅ'টি ইমানখিনিয়ে আছিলে। তেনেহ'লে অন্য এটি ভিডিঅ'ত আকৌ মই আপোনালোকক লগ পাম।